Welcome to my channel. এটা খুব ইম্পৰ্টেণ্ট মানে এইটো হ'ল গসাগু লসাগু আমি অলৰেডি আগৰ ভিডিঅ'বিলাকত শিকি আহিছোঁ গতিকে এটা কম্পিটিটিভ এক্সামবিলাকত খুব টেকনিকেল কুৱেশ্যন এটা থাকে সাধাৰণতে কি যে দুটা সংখ্যাৰ লসাগু গসাগু দিয়ে থাকিব পাৰে বা সংখ্যা দুটা দিয়ে থাকিব পাৰে বা লসাগু বা গসাগু কিবা এটা দিয়ে থাকিব পাৰে তো তেতিয়া আমি হয়তো লসাগু উলিয়াব দিব নহ'লে গসাগু উলিয়াব দিব নহ'লে কি কৰিব দিব এটা সংখ্যা দিয়া থাকিলে এটা সংখ্যা উলিয়াব দিব পাৰে গতিকে এনেকুৱা অংক কিন্তু আমাৰ টেটেই হওক বা কম্পিটিটিভ এক্সামবিলাকত খুব কমন আচ্ছা এইটো বহুতে নাজানে এইটো খুব ধুনীয়া এটা সম্পৰ্ক আছে সেই সম্পৰ্কৰ পৰা আমি উলিয়াব পাৰোঁ তো সম্পূৰ্ণ যে আমাক প্ৰথমে আমি প্ৰশ্ন কৰি লৈছোঁ যে প্ৰশ্ন হৈছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে দিয়া আছে আমাৰ 420 আৰু 6 দিয়া আছে 420 আৰু 6 এইটো 61 নহয় এইটো দাঁড়ি গতিকে 6 দিয়া আছে এতিয়া তাৰে এটা সংখ্যা দিয়া আছে যদি এটা 60 হয় তেন্তে আনটো সংখ্যা উলিয়াব আছে গসাগু গসাগু ক্ৰমে দিয়া আছে লসাগু গসাগু ক্ৰমে দিয়া আছে লসাগু গসাগু কিমান দিয়া আছে 420 আৰু 6 দিয়া আছে এটা সংখ্যাও দিয়া আছে আমাক সেইটো হ'ল 60 আমি উলিয়াব লাগে কি আনটো সংখ্যা সো এইটো যিটো সম্পৰ্ক বা এইটো অংক যিটো কৰি দিম এই অংকটোৰ পৰা কেতিয়াবা আমাক লসাগু উলিয়াব দিলে আপোনালোকে পাৰিব যদি কেতিয়াবা গসাগু উলিয়াব দিয়ে এইটো সম্পৰ্কৰ পৰাই কৰিব পাৰিব গতিকে কেতিয়াবা যদি আমাক সংখ্যা উলিয়াব দিয়ে সংখ্যাটো উলিয়াই এটা সংখ্যা দিয়া থাকিব এটা সংখ্যা উলিয়াব লাগে তেতিয়াও আমি এইটো সম্পৰ্কতে কৰিম এতিয়া লসাগু গসাগুৰ এটা ধৰ্ম আছে এতিয়া লসাগু গসাগুৰ ধৰ্মটো কেনেকুৱা প্ৰথমে আমি ধৰ্মটো লিখি লম আৰু সেই ধৰ্ম বা সেই সম্পৰ্কটোৰ পৰাই আমি সাধাৰণতে কি কৰিব পাৰোঁ যে এনে ধৰণৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ বা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰোঁ গতিকে সম্পৰ্কটো কি সাধাৰণতে আমি যদি দুটা সংখ্যা যদি পূৰণ কৰোঁ সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ যদি আমি পূৰণফল লওঁ কি ল'ম আমি পূৰণফল সংখ্যা দুটাৰ পূৰণফল আচলতে পূৰণফলৰ লগত সম্পৰ্ক লসাগু গসাগুৰ আছে তো সংখ্যা দুটাৰ পূৰণফল মানে আচলতে হ'ল লসাগু ইনটু গসাগু এইটো সম্পৰ্ক খুব ধুনীয়া এইটো সংখ্যা দুটাৰ পূৰণফল ইজ ইকুৱেল টু লসাগু ইনটু গসাগু এইটো সম্পৰ্কৰ আপোনাক যদি লসাগু উলিয়াব লাগে লসাগু উলিয়াব পাৰিব গসাগু লাগে গসাগু উলিয়াব পাৰিম সংখ্যা দুটাৰ এটা সংখ্যা উলিয়াব লাগিলে আমি ইয়াৰ পৰা সহজতে আমি উলিয়াব পাৰোঁ এতিয়া আমাক এই কণ্ডিশ্যনটো আমি ইয়াত এপ্লাই কৰিম এইমতে আমি কৰি গ'লে আমাৰ ওলাই যাব তো আমাক দিয়া আছে কি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 420 আৰু 6 দিয়া আছে যদি এটা সংখ্যা 60 মানে এটা সংখ্যাও দিয়া আছে আমাক তো আমি উলিয়াব লাগে আনটো সংখ্যা উলিয়াব লাগে তো আমি ইয়াতে কি কৰিম সংখ্যা দুটাৰ পূৰণফল মানে কি এটা সংখ্যা 60 দি আছে তাৰমানে কি হ'ব সংখ্যা দুটাৰ পূৰণফল ইয়াতে 60 ইনটু কি হ'ব আনটো সংখ্যা এটা সংখ্যা দুটাৰ লিখিছো আমি গতিকে এটা 60 বুলি আমাক দিয়া আছে তো 60 হলে এটা বাকিটো কি হ'ব আনটো সংখ্যা হ'ব আৰু লসাগু আৰু গসাগু ক্ৰমে আমাক কিমান দিয়া আছে 420 420 দিয়া আছে আৰু গসাগু দিয়া আছে আমাক 6 গতিকে আমাক এই গোটেইখিনি কণ্ডিশ্যন ইয়াত আমি বহাই দিম এতিয়া আমাক লাগে আনটো সংখ্যা উলিয়াব আছে একদম ইজি তো আনটো সংখ্যা আমাৰ কি হ'ব আনটো সংখ্যা কি হ'ব যেহেতু 62 আনটো সংখ্যাৰ লগত পূৰণ হৈছে দুটা সংখ্যা গতিকে এইটোৰে সাধাৰণতে এইটো হৰণ হৈ আছে গতিকে আমি কি কৰিম 420 পূৰণ 6ক আমি কেৰে হৰণ কৰিব লাগিব 60 ৰে হৰণ কৰিব লাগিব তো হৰণ কৰি যিটো পাম আমাৰ সংখ্যা এতিয়া যদি আমি চাওঁ এইটো 0 টো আৰু এইটো 0 টো কাটি দিব এইটো 6 আৰু এইটো 6 কাটিম থাকিল কিমান অনলি 42 একদম ইজি কিমান টান যেন লাগিছিলে কিন্তু কিমান ইজি গতিকে আমাৰ আনটো সংখ্যা আমাক কি দিছে তেন্তে আনটো সংখ্যা উলিওৱা গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব এটাকে নিৰ্ণয় আমাৰ সংখ্যাটো হ'ব আমাৰ 42 একদম ইজি মেথড তো ইয়াৰ কাৰণে আমি জানিব কি লাগে ইয়াৰ কাৰণে জানিব লাগে আচলতে গসাগু লসাগু আৰু সংখ্যা দুটাৰ মাজৰ সম্পৰ্ক কি বা গসাগু আৰু লসাগুৰ ধৰ্মটো কি লসাগুৰ ধৰ্ম কি গতিকে ধৰ্মটো আমি জানো যে সংখ্যা দুটাৰ পূৰণফল সমান লসাগু ইনটু গসাগু ইয়াত ভেলুবিলাক পুট কৰিলে আমি কি পাই যাব পাৰোঁ ইয়াৰ পৰা যিটো দিয়া লসাগু উলিয়াব দিলে আমি লসাগু পাইছোঁ যদি কিবা কাৰণত
টেকনিক এপ্লাই কৰিব আপোনালোক বুধিয়ক মানে জানিব গতিকে লসাগু বা গসাগু যদি উলিয়াবলৈ আমি এইটো এইফালে লিখি ল'লে হ'লে সেইটো এইফালে লিখি ল'লে তেতিয়া আমাৰ সহজ হ'ব ইয়াতে আমি যিকোনো গসাগু বা লসাগু এটা ৰাখি দিব পাৰিম এটা এটা খণ্ড হৰণ হৈ যাব গতিকে ইয়াৰ পৰা আমি লসাগু উলিয়াব লাগিলেও উলিয়াব পাৰিম গসাগু উলিয়াব লাগিলেও পাৰিম সংখ্যা এটাৰ কোনোবা এটা সংখ্যা উলিয়াব লাগিলেও পাৰিম এনেধৰণৰ আমি খুব ইজি মেথডত আমি অংকবিলাক কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু সৰু সৰু ট্ৰিক্স যিবিলাক আছে এই ট্ৰিক্সবিলাক আমি উলিয়াই যাম গতিকে আপোনালোকৰ খুব কাম দিব এই ভিডিঅ'বিলাক চালে মই আশা ৰাখিছোঁ আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব যাতে নটিফিকেশ্যনবিলাক সোনকালে পাই যায় আৰু ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে অন্য আপোনালোকৰ বন্ধু বান্ধৱীসকলেও পাই যায় আৰু শ্বেয়াৰ কৰি অনুপ্ৰাণিত হ'ম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ৱেলকাম এতিয়া আমি এটা সৰু এটা টপিক বহুতে জানে বহুতে নাজানে আৰু মিষ্টেক হয় কমন মিষ্টেক হয় কেতিয়াবা আমাৰ কিছুমান প্ৰশ্ন হ'লে আমি কনফিউজন হয় কনচেপ্ট নথকা ক'ৰ কনচেপ্টটো নথকাৰ কাৰণে মই আলোচনা কৰিম যে সংখ্যা প্ৰণালীৰ আচলতে মৌলিক সংখ্যাটো কি হয় মৌলিক সংখ্যা কাক বোলে আমি সেইটো আলোচনা কৰিম সাধাৰণতে মৌলিক সংখ্যাৰ কি তাৰ যদি আমি ডেফিনেশ্যনটো চাওঁ সংজ্ঞাটো চাওঁ তেতিয়াহ'লে কি বুলি ক'ম আমি যে মৌলিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যাৰ দুটা উৎপাদক থাকে কেইটা উৎপাদক থাকে যে যিবোৰ সংখ্যাৰ দুটা উৎপাদক থাকে আৰু সেই উৎপাদক দুটা কি হ'ব লাগিব এটা হ'ব লাগিব এক হ'ব লাগিব আৰু আনটো হ'ব লাগিব সংখ্যাটো নিজে সংখ্যাটো কি হ'ব লাগিব নিজে সংখ্যাটো নিজে গতিকে তেনে সংখ্যাবিলাকক আমি কি বুলি ক'ম মৌলিক সংখ্যা বুলি ক'ম ভালদৰে মনত ৰাখিব বহুতৰ এইটো কনচেপ্ট ক্লিয়াৰ নাথাকে তো মৌলিক সংখ্যা মানে সাধাৰণতে হ'ল কি তাৰ দুটা উৎপাদক কম্পালচৰি থাকিব লাগিব কেইটা উৎপাদক থাকিব দুটা উৎপাদক থাকিব লাগিব আৰু উৎপাদক দুটা কি হ'ব লাগিব এটা মাষ্ট বি 1 হ'ব লাগিব আৰু এটা মাষ্ট বি সেই সংখ্যাটোৱে হ'ব লাগিব মানে যিটো সংখ্যা সেই সংখ্যাটোৱে হ'ব এতিয়া কথা হ'ল কি ইয়াতে সেইকাৰণে কেতিয়াবা সোধা যায় কাৰণ এতিয়া যদি আমি চাওঁ মৌলিক সংখ্যা কোনবিলাক আমি যদি 3 দিলোঁ 3 উৎপাদক কি পাওঁ 3 × 3 মানে কি 3টোকে যদি আমি হৰণ কৰোঁ 3 × 3 বাকীৰে নাযায় গতিকে এইটো কি হ'ব ইয়াৰ উৎপাদক কি পালোঁ আমি 1টো আৰু 3টো পালোঁ দুটা উৎপাদক পালোঁ এটা 1 এটা সংখ্যাটো নিজে এতিয়া এটা প্ৰশ্ন আছে টেকনিকেল প্ৰশ্ন সেইটো হ'ল যে 1টো মৌলিক সংখ্যা হয় এক গতিকে 1টো মৌলিক সংখ্যা হয় একটো মৌলিক সংখ্যা হয়নে হয়নে বুলি কৈছিলো গতিকে একটো মৌলিক সংখ্যা হয়নে নহয় হয় বা নহয় আমি যুক্তি সহকাৰে ইয়াক যদি চাওঁ সাধাৰণতে আমি ইয়াতে যিকোনো এটা বস্তু মৌলিক সংখ্যা হয়নে নহয় বুলি ক'লে আমি সাধাৰণতে বুজিব কি লাগিব যে মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো কি আছিলে তো মৌলিক সংখ্যাৰ ডেফিনেশ্যনটো আছিলে যে ইয়াৰ দুটা উৎপাদক থাকিব লাগিব এটা এক হ'ব লাগিব এটা সংখ্যাটো নিজে হ'ব লাগিব এইটো যদি আমি একৰ ক্ষেত্ৰত চাওঁ 1 × 1 ইয়াতে দুটা উৎপাদক পোৱা নাই আমি এটাই পাইছোঁ 1 আৰু 1 গতিকে ইয়াতে কি হয় সংখ্যাটোত এক উৎপাদক থাকিব লাগিছিলে আৰু সেই সংখ্যাটো নিজে থাকিব লাগিছিলে গতিকে ইয়াত যেহেতু দুটাই এক গতিকে একটো মৌলিক সংখ্যা নহয় একটো মৌলিক নহয় একটো মৌলিক সংখ্যা নহয় গতিকে এনেধৰণৰ আমি সৰু সৰু কথাবিলাক আমি আপলোড দি যাম চাই থাকিব চেনেলটো আৰু এনেধৰণৰ ভিডিঅ'বিলাক কে বহুত কাম দিব কম্পিটিটিভ এক্সামবিলাকত আৰু কনচেপ্টবিলাক ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিম যিমান পাৰোঁ কনচেপ্টবিলাক ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম যাতে কোনোদিনে পাহৰা নাযায় ইজি মেথডত বুজাৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ